ৰাতিপুৱা বিছনাতে আজি গালি খাই পেলাই নিজৰ স্বাস্থ্যৰ কাৰণে আগবাঢ়ি আহিছোঁ অলপ চাইকেলখন চলাবলৈ। নহ'লে মানে বহুত দিন হ'ল মই নচলাওঁ ন, আৰু নচলোৱাৰ কাৰণে কি হৈছে আঁঠু চাঠুবিলাকো ভাল নালাগে, আৰু জানেই আজিকালি আঁঠু বিষ কিবা কঁকালৰ বিষ অনেকটা, কিন্তু মোৰ কঁকালৰ বিষ নাই দিয়কচোন। মাজতে হৈছিলে কিবা এটা চোফাখন ডঙাৰ কাৰণে, তাৰবাবে নাই। আৰু আজি ৰাতি মানে কি হ'ল 7টা বজাত মানুহটোৱে ফোন কৰিছে, মই বিচনাতে আছোঁ, কিন্তু তাৰ আগত এবাৰ উঠি আকৌ শুই আছোঁ। যিহেতু কাম বন ইমান নাই, এলাহো লাগে কেতিয়াবা, আৰু কেতিয়াবা খুব কৰিব মন যায়। সেইটো কাৰণে কৈছে তই চাইকেল চলা, দেখিব লাগিব মই চাইকেল চলা। সেই তেনেকৈ কোৱাৰ কাৰণে আজি আহিছোঁ। আৰু সঁচাকৈ নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল'ব লাগে, নহ'লে দেখিছেই আজিকালি বেমাৰ আজাৰ নহয় জানো। গতিকে এনেকৈ আধা ঘণ্টামান চলাম, চলোৱাৰ পিছত বাদ দিম, নহ'লে বৰ ফুকনি উঠে। তাৰপিছত চাহ অকণ খাই ল'ম। এয়া অলপ চলোৱাৰ পিছতেই ভাগৰ লাগি আহে, আকৌ চলাম। চাহ অকণ আগত খাই লওঁ, তাৰপিছতহে। গুড মৰ্ণিং, স্বাগতম জনাইছোঁ মই আজি অন্য এটা নতুন ভিডিঅ'লৈ। আজি ৰাতিপুৱাতে মানুহজনৰ গালি খাই চাইকেলখন অলপ চলাই ল'লোঁ। চলোৱাৰ পিছত চাহ একাপ লাল চাহ খাই লওঁ। আৰু আজি মোৰ ইমানেই কাম আছে নহয়, কি ক'ব। আজি যিহেতু দেওবাৰ আৰু কালিলৈ হ'ল সোমবাৰ, শাওণ মাহ, আৰু কালিলৈ মই শৰাই দিম। শৰাই দিয়াৰ কাৰণে সেইখিনি বজাৰ আজিয়ে মানে কৰি থ'ব লাগিব, নহয় জানো। চব বজাৰ কৰিব লাগিব, আৰু ইফালে আলহী অহা কথা আছে, সিহঁতৰ কাৰণেও মানে অলপ কিবা কিবি বজাৰ কৰিবলগীয়া আছে, আৰু শাক চব্জি বজাৰটো আছেই। আৰু আজি দেওবাৰে আমাৰ নাৰেংগীটো বজাৰ বহে আৰু বেলতলাটো বজাৰ বহে। বৰবাৰীটো বাৰু বহিয়ে থাকে, হ'লেও মানে এইকেইখন বজাৰত অকণমান 1 টকা হ'লেও মানে কম পায়, সেইটো কাৰণে তাত যাব লাগিব। আৰু এটা বহুত মানে জৰুৰী কাম আছে, সেই কি কাম সেইটো এসময়ত গম পাব। সেইটো কামতো যাব লাগিব, যিহেতু আজি দেওবাৰেহে মানে সময় পোৱা যায় সেইবিলাক কামত। গতিকে আজি মানে মই বিজিয়ে বিজি। আৰু সঁচাকৈ কিন্তু যদি কামত বিজি নাথাকোঁ বা অকল বিচনাখনতে শুই কৰি থাকোঁ, তেতিয়া একদম গা চাবিলাক গধুৰ হৈ যায় আৰু মনটো ভাল নালাগে, গম পাইছেনে। গতিকে আজি পূৰা এতিয়া কামত লাগিম। চাহকাপ খাই লৈয়ে এনেকুৱা কাম কৰিম নহয়, মানে 1 ছেকেণ্ড মোবাইলটো নুচোঁ আৰু আজি। অকণমান এতিয়া ভিডিঅ'টো আৰম্ভ কৰি থ'লোঁ, তাৰপিছত আকৌ বজাৰ সমাৰ গ'লে অলপ কৰিম, তাৰপিছত সামৰণি মাৰিম। গতিকে আজি কামেই কাম, আৰু আগলৈ চাই থাকক কি কৰি যাওঁ আজি দিনটো। কাম বন সামৰি গা পা ধুই কি কৰিলোঁ, ভাত পানীকেইটা খাই ল'লোঁ, যিহেতু বজাৰলৈ যাব লাগে। আৰু ভাত পানী খাই ভাবিছিলোঁ বাচনকেইটা থৈ যাম বুলি, কিন্তু কি হৈছে থৈ গ'লে মনটো অশান্তি লাগি থাকে। সেইকাৰণে পটাপট বোলো বাচনকেইটা ধুই লওঁ, আৰু আপোনালোককো কৈ লওঁ যে ৰেডি হৈ গ'লোঁ। আৰু আহি লৈ পেলাই আপোনালোকৰ লগত আজি এটা আলোচনা কৰা কথা আছে। কি আলোচনা পিছত গম পাব, যিহেতু এতিয়া লৰালৰিও হৈছে। এইফালে ল'ৰাটো ৰখি আছে, আৰু জানেই আমাৰ গাড়ী ইয়াত নাথাকে, এইখিনি স্কুটিৰে যাব লাগিব, আৰু আধা পাহে মই যাবলৈ পাৰিম। গতিকে এতিয়া মানে খং উঠাই নলওঁ, সেই কথাখিনি ক'বলৈ যোৱাৰ লগে লগে মোৰ খং উঠিব, আৰু খং উঠিলে কি হ'ব, মোৰ কামবিলাক হৈ নুঠিব। গতিকে সেইবিলাক ফালটোৰ কাৰণে মই আধৰুৱা নকৰোঁ। যিহেতু কালিলৈ মোৰ এটা ভাল এটা আছে, ভাল উদ্দেশ্য লৈ পেলাই মই ভগৱানৰ ওচৰত শৰাই এখন দিম। গতিকে এইবিলাক এতিয়া নকৰোঁ, আহি লৈ পেলাইহে মানে মই কথা গ'লে বাচনবিলাক থৈ গ'লে মনটো বৰ অশান্তি লাগি থাকে। আপোনালোকৰ কেনেকুৱা নাজানো, মোৰ বহুত অশান্তি লাগে, যেন বহুত কাম বাকী থাকিলে তেনেকুৱা লাগে। আজৰি হৈ গ'লে মানে নিশ্চিন্ত, আৰু ক'ৰবাত থ'লোঁ কটাৰীখন, তামোল এখন খাই লওঁ। সংগীতা কটাৰীখন ক'ত থাকিল? ময়েতো বেঙেনা কাটিছিলোঁ। সময়ত মানে বস্তুটো নাপাওঁ, ক'ত বা গ'ল পাত্তাই নাই। মানে ধুনীয়াকৈ তামোল এখন লৈ ল'লোঁ, আৰু লগতে হীৰামতি অকণ। হীৰামতি নহ'লে তামোল খাই মোৰ ভাল নালাগে, মানে কিবা তিতা তিতা পাওঁ। গতিকে এতিয়া খাই লৈ গৈ থাকোঁ। তামোল খাবা নেকি সংগীতা? চূণ লাগিবনে? চূণ লাগিব? চূণ লাগিবনে?
গতিকে এতিয়া গৈ থাকোঁ। পাই গ'লোহি নাৰেংগী আৰু যিহেতু আমাৰ গাড়ীখন নাৰেংগীতে থাকে মানে মোৰ বোৱাৰীজনী ঘৰত আৰু বোৱাৰীজনী ঘৰলৈ আৰু একো ড্ৰেছ পিন্ধি যাব নোৱাৰোঁ নহয়। তাই বহুত জোৰ কৰিছিলে। মই ক'লোঁ যে মই এতিয়া নাযাওঁ দিয়া, লাগে বেলেগ এদিন আহিম, মই এতিয়া নাযাওঁ। সেই গাড়ী আনিবলৈ গ'ল আৰু মই এইখিনিতে ৰখি আছোঁ। পাই গ'লোহি নাৰেংগী বজাৰ আৰু এতিয়া মানুহ এজনক ল'ব লাগে। মানুহ মানে এটা কাম আছে, মানুহজনক উঠাই লওঁ, তাৰপিছতহে আহি আকৌ বজাৰ কৰিমহি। মানে আমাৰ নাৰেংগী বজাৰখন চাওক আৰু এইফালে আছে আহিহে কৰিমহি বজাৰ। আজি ফুল দুজোপা পানো ল'ব লাগিব, গম পাইছা? কি ধুনীয়া পৰিৱেশ এটাত আহিছোঁ চাওকচোন, দেখিয়ে ভাল লাগিছে। দেখিছেনে? চাই লওক, দেখিলে? কি মজা! চাওক চাওক চাওক, কি মজা! আকৌ ওচৰ পালো ৰাস্তাটোতে। এয়া এইটো আচলতে পিকনিক প্লেচ হয়। এইখিনিৰ নাম কি বুলি কয়? ফালাকাটা। আহি পাই গ'লোহি বেলতলা বজাৰ আৰু বেলতলা বজাৰত এতিয়া চব্জিখিনি লৈ ল'লোঁ। চাওক, এটা বস্তুৰে মানে কম দাম নহয়, গম পাইছে? চব 100 টকা, 80 টকা, 50 টকা। 50 টকা এই কুন্দুলিটোহে নেকি, কিন্তু আমাৰ বৰবাৰীত এইটো আকৌ বেছিকৈ লয় দেই। আৰু শৰাই বজাৰ কৰিবলৈ আছে আৰু ইয়াতে লৈ ল'লোঁ ফল মূলৰ বজাৰ। এইজন ভাইটি তাতে লৈছোঁ ফল মূলৰ বজাৰখিনি, কিন্তু কল ল'বলৈ বাকী আছে। এতিয়া শৰাই ফল মূলৰ বজাৰখিনি হৈ গ'ল আৰু এতিয়া আহিলোঁ মানে হেৰি এই পায়সৰ বজাৰখিনি কৰিবলৈ। কিন্তু যিখন মাৰ্কেটত আজি আহিলোঁ, আমাৰ ওচৰতে বহিছে, পাথৰকৰি বুলি কয়, তাতে ইমান দূৰৰ পৰা আহি পেলাই ওচৰৰ নতুনখনত কিনিম বুলি ভাবিলোঁ। কিন্তু কি হ'ল, কিছুমান বস্তু নাই ইয়াত, মানে আগৰখনৰ নিচিনা নহয়। এখন এই সৰুকৈ বহাইছে, ৰ'বা জহা চাউলটো চাই লোৱা। পায়সৰ কাৰণে জহা চাউল চাই আছোঁ, ইয়াত নাই। আকৌ যাব লাগিব 6 মাইল। এই বিপণন ক্ষেত্ৰ তাতেই পাম চাগে, তাতে যাম দিয়া। আমাৰ ইয়াতনো ক'ত গৰু গাখীৰৰ পায়স খাব পাৰিম, গতিকে এয়াকে লৈছোঁ। চাওক, এইবিলাক আমুল তাজাকৈ লৈছোঁ, উপায় নাই আৰু কি কৰিব। বা কিছুমান ক্ষেত্ৰত মানে হেৰিখন গাঁওখন বহুত মিছ কৰা হয় জানেনে, এইবিলাক ক্ষেত্ৰতে। এতিয়া কাইলৈ যেতিয়া শৰাই দিম, প্ৰসাদ দিবলৈ হ'লে হেৰি লাগে ন, কলপাত এখন লাগে। কিন্তু ইয়াততো কলপাত নাপাব, পলিথিনত দি দিব, একো ভালো নালাগে। পলিথিনটো হাতে হাতে দিবলগীয়া হয়। কি মানুহৰ চকু যে, চাওকচোন, এই কাপকেইটা ভাল লগা নাইনে বাৰু? এইয়া এইকেইটা কাপৰ এই 4টা লৈ লৈছোঁ। আহি পাই গ'লোহি বজাৰৰ পৰা আৰু কি কি আনিলোঁ এয়া চাওকচোন। এইয়া চাওক, দেখিছেনে ফল মূলখিনি? এই দুটা ডালিমৰ দাম 150 টকা, বুজিছে? আৰু এইফালে এয়া আম, এয়া নাচপতি কিলো 200 টকা দেই। এয়া নাৰিকল, আনাৰস, আপেল, কল আৰু ইয়াত আছে তিয়হ। এইখিনিয়ে আমাৰ চব্জি বজাৰ, এইবিলাক বাদ আৰু এইফালে হ'ল এয়া কাবুলী বুট 2 পেকেট, মানে কিলো হিচাপত তেনেকৈ থাকে ন, তেনেকৈ লৈ আহিছোঁ। আৰু এয়া পায়স দিয়া বাতি, এয়া আৰু এইটো হ'ল জহা চাউল। এইখিনিয়ে হ'ল বজাৰ। আৰু ঘৰৰনো চব্জি বজাৰৰ পৰা কি দেখাম আৰু, সেইকাৰণে নালাগে দিয়ক চাব। বজাৰখিনি নিশ্চয় দেখিলে আপোনালোকে। আৰু আমাৰ ইয়াত বস্তুৰ দাম বহুত বেছি, গম পাইছেনে? কিন্তু হ'লেও উপায় নাই নহয় জানো। আৰু যিহেতু মোক কৈছে যে ভাদ মাহত আমি নামঘৰত যাব নোৱাৰোঁ, মানে আমাৰ নামঘৰটো বহুত দূৰ আৰু দিগদাৰ হয়। সেইকাৰণে কি কৰোঁ, ভৰালি নামঘৰলৈ যাওঁ ভাদ মাহত 1 দিন, আৰু সেইটোতে মানে শেষ কৰি থওঁ। আৰু মোতকৈও মানে মোৰ মানুহজনৰহে এইবিলাকৰ প্ৰতি হেৰিটো বেছি, আগ্ৰহটো বেছি। তাৰপিছতে কি হ'ল, আৰু এতিয়া কওঁ শুনক মই কথা এটা। এজনী মাইকী মানুহ, কি মিনু দেৱী নে কি বুলি কয় হা, তাই মোক কমেণ্ট কৰিছে কি যে তোৰ মানুহডালৰ কাম নাই। মই তাইক এইটোৱে কওঁ
মোৰ মানুহটোৰ তুলনাত তোৰ গিৰিয়েৰে কি কৰে জাননে মই গম পাওঁ তই কোন হয় তোৰ গিৰিয়েৰে হাজিৰা কৰি মদ ভাং খাই য'ত ত'ত পৰি থাকে মাইকী মতা কোনো চিন নাই মাইকীৰ লগত মতা মদ খাই লৈ পেলাই আঘৰে তাৰ ঘৰে চেলেকি ফুৰে কিন্তু মোৰ মানুহটো তেনেকুৱা নহয় মোৰ মানুহটোৱে মোৰ ঘৰখন কেনেকৈ চলাইছে বা মোৰ ল'ৰা ছোৱালীক কেনেকৈ চলাইছে মোক কেনেকৈ চলাইছে সেইটো ওচৰ চুবুৰীয়া মানুহে জানিব বা গুৱাহাটীত আহি পেলাই বৰবাৰীত আহি সুধিবি যে ৰুণজুন কেনেকৈ চলে গম পাইছা নে নাই লাজ নাপাওঁ মোৰ তাত আহি পেলাই তেনেকৈ কমেণ্ট কৰিবলৈ আৰু কমেণ্টটো কৰিছ যদি শুদ্ধ হ'ল হয় তেতিয়াও বেলেগ কথা শুদ্ধও নহয় আজিৰ দিনতনো বাইদেউ শব্দটো লিখিব নজনা মানুহ আছেনে চিচ চালা থু কটা লাজ নাপাওঁ তেনেকৈ আহি পেলাই কমেণ্ট কৰিবলৈ ভুলে শুদ্ধই নীলাজবিলাক কালিও কৈছিলোঁ মই যে মোৰ তাত আহি পেলাই কমেণ্ট নকৰিবি সেইটো আৰু কালি তই কি কৈছিলি মোক দেখি চাইণ্টিষ্টৰ নিচিনা লাগে হা লাগে এটা তোৰ কি হ'ল তোৰ যে মনত সেইটো আহিছে সেইটো বহুত ভাল কথা আৰু তই কাক কেডাল বুলি ক'বলৈ আহিছ হা তোৰ মতাটোৰ নিচিনা বুলি ভাবিছ নেকি মদ খাই য'ত ত'ত পৰি থকা নিজৰ ঘৰখনলৈকো যাব নোৱাৰা তোৰ নিচিনা বুলি ভাবিছ নেকি গতিকে মুখ চম্ভালি কথা কবি মুখ চম্ভালি কমেণ্ট কৰিবি আহি পেলাই আৰু কমেণ্ট কৰিব নাজানিলে কমেণ্ট নকৰিবি লাজ নাপাওঁ ইংলিছটোতো বাদেই অসমীয়াটোকে লিখিব নাজানো আৰু তাত কি কৰিবলৈ আহিছ কমেণ্ট কৰিবলৈ আহিছ সকলোকে কৈছোঁ কমেণ্টটো চাব মই ইয়াতে লগাই দিম আৰু ভিডিঅ'টো বহুত আজি দীঘল হৈ গৈছে যিহেতু মোৰ কালিলৈ এটা কাম আছে আৰু সেইটো কাৰণে মানে আৰু ডাঙৰ কৰি নাথাকোঁ গতিকে বেয়া নাপাব খুব খঙত মই কৈছোঁ মোক লাগে কিবা এটা ক'লে মই সহ্য কৰিব পাৰিম কিন্তু মোৰ মানুহটোক লৈ যদি এইডাল সেইডাল কথা কয় মই সহ্য কৰিব নোৱাৰিম আৰু মানে কি ক'ম মোৰ ঘৰত চাকৰ থাকিবলৈকো নানো তহঁতৰ নিচিনা মানুহক গম পাইছানে নাই তহঁত হালক মোৰ ঘৰত চাকৰ ৰাখিবলৈকো নানো ঘূৰি ফুৰা য'ত ত'ত চেলেকি পেলাই ঘূৰি ফুৰা মানুহক গতিকে মই সকলোকে মানে ক্ষমা বিচাৰিছোঁ যিকোনো কথা মানে খঙৰ ভমকত কৈ দিছোঁ আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোৰে মংগল কামনা কৰিছোঁ ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক তাকেই বাৰ বাৰ কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই